স্নেহৰ ভাগৰি দৈৱকী আজি মই তোমাৰ হাতত কৰিছোঁ অৰ্পণ বিবাহ যদিও দৈবিক নিবন্ধ সুখ দুখ যদিও কৰ্মফল তথাপি স্বাভাৱিক তোমাৰ স্নেহৰে পৰা মই আচলি ভগিনী দৈৱকী কাহানিও যেন নহয় বঞ্চিত আজি বিনাক্ষণত তাই সকলোতে মোৰ মুখলৈ চাই পাহৰি পেলাবি দৈৱকী মই কি আশীৰ্বাদ দিব পাৰিম ভগৱান জন্তুৰ পতি পৰায়ণা সুপুত্ৰৱতী আৰু চিৰঞ্জীৱী আজি আনন্দৰ মুহূৰ্তত নিজ হাতে তুলিবাৰ জৰি মই নিজেই ৰথৰ খালকে হৈ উল্লাসেৰে তোমালোক দুয়োকে লৈ যাওঁ যদুপুৰীলৈ দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপোন পাহৰাত দুষ্টতম হতাই এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্তপুৰ চকু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা
তারেই আজি অপূর্ব সূচনা, তারেই আজি অপূর্ব সূচনা। সত্য, অতি সত্য। যবনিকাৰ অন্তৰানৰ্থনা সকলো কথাই আজি মোৰ ধীৰে ধীৰে স্মৃতিৰ পটতে উদয় হ'ব ধৰিছে। সঁচাকৈ সঁচাকৈ আজি মই আনন্দতে আপ্লুত হৈ সকলোকে পাহৰি পেলাইছো। শৰীৰে দৈবিক বাণীয়ে যেতিয়া কংসৰ ভৱিষ্যত ভাগ্যৰূপী ইংগিত কৰিছে, জীৱনেই সফৰখলৈ দৈৱকী বিবাহত আপ্লুত হৈ পৰিছিল। এটি নিমিষতে সকলোটি চৰকাৰ হৈ গ'ল। একে তেজ মগহৰে নিৰ্মিত, একেই তেজ মগহৰে নিৰ্মিত দৈৱকীৰ পুত্ৰই যেতিয়া প্ৰণৱ এৰিবৰ এই সংসাৰত আৰু আপোন বুলিবলৈ মোৰ কোন থাকিব পাৰে? শত্ৰু 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 সকলোকে আজি মোৰ ঘৰ শত্ৰু। এফালৰ পৰা সকলোকে সংহাৰ কৰিছো। মথুৰাত আজি এনেকে মহাপ্ৰলয়ৰ সৃষ্টি কৰা যেন স্মৰণ মাত্ৰকেই জগতৰ প্ৰাণী শিয়ৰি উঠে। অতি উত্তম যুক্তি মহারাজ। এই কার্যময় অনায়াসেই করেন পালন। মোর সম্পূর্ণ প্রধান সেনাধ্যক্ষ সকল যাতে যাতে সকলকে ফলের পরা সংহার করিত মথুরাত এক মহাপ্রলয়ের ভরা সূচনা। অপেক্ষা করা এই মথুরার নিরীহ প্রজাবৃন্দ সঁচাকৈ নিরপরাধী। অপরাধী কংসৰ অপরাধী দৈৱকী। মই ভালদৰে ভাবি চাইছো। ভালদৰে ভাবি পাইছো দৈৱকীৰ জীৱন মানে কংসৰ মৰণ আৰু দৈৱকীৰ মৰণে কংসৰ জীৱন। উতলা নকব মহাৰাজ। মানৱ দৈৱাধীন। দৈৱক কোনোদিনে
অতিক্ৰম কৰিব পৰা নাই নিজ পৌৰুষেৰে দৈৱক অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতা মাত্ৰ মিত্ৰ দৈৱক নিজ পৌৰুষেৰে অতিক্ৰম কৰিবই লাগিব বিজ্ঞ তুমি কৈছ মই বিৰাৰ দৰে দৈৱৰ প্ৰতিকূলে থিয় হ'ব লাগিব নে কাপুৰুষৰ দৰে দৈৱৰ অনুকূলে গৈ মৃত্যুৰ খেল গণনা কৰিব লাগিব মহাৰাজ ৰাজনীতিত সুপণ্ডিত যদিও সম্ভৱতঃ মহাৰাজে ভাবি চোৱা উচিত যে দৈৱ ৰাজনীতি নহয় দৈৱক নিয়ন্ত্ৰণ কৰে ভগৱানে অসম্ভৱ মিত্ৰ ই তোমাৰ বাবে হ'ব পাৰে কিন্তু এই কংসৰ বাবে নহয় কংসজী মথুৰাৰ ৰাজসিংহাসনৰ অধিকাৰী গতিকে কংসৰ ভৱিষ্যত ভাগ্য নিয়ন্ত্ৰণ কংসই নিজেই কৰিব ভাগ্য যদি মানেই বলৱান হয় তেন্তে চাওঁ বাৰু আজি দৈৱকীক কোনে ৰক্ষা কৰে কোৱাচোন দাদা মই কিয় মৃত্যুদণ্ড ভোগ কৰিব লাগে মোৰ অপৰাধ কি দাদা ৰজা তুমি হলেও স্বেচ্ছাচাৰীভাৱে বিনা বিচাৰে মৃত্যুদণ্ড বিহিব পাৰা কোন দাদা যুক্তি তাৰ কৈফিয়ত দিব লাগিব এই কংসই ভাতৃত্বৰ সকলো স্নেহ প্ৰদান কৰি কংসই কি মহাভুল কৰিলে তাৰে চিত্ৰ কৰিব খুজিছে কি কোৱা মোৰ ক'বলৈ একো নাই মহাৰাজ ৰজা আপুনি সৰ্বশক্তিমান আপোনাৰ এটি ক্ষুদ্ৰ ইংগিতত মথুৰাত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে সেই গৰ্ভতেই গৰ্বিত হৈ আপুনি আজি আত্মবিস্মৃত হৈ পৰিছে সেই কাৰণেই আপুনি আজি ৰাজশক্তিৰ প্ৰভাৱত নিজ ভক্তিক হত্যা কৰি বিধানৰ বিধিনীতি খণ্ডন কৰিবলৈ বৃথা চেষ্টা কৰিছে যিকোনো উপায়েৰে খণ্ডন কৰিবই লাগিব দেৱতাৰ অভিষিক্ত বিপদিলা নহয় দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই প্ৰাণবৈ দিব দৈৱকীক বধ কৰি মই মোৰ প্ৰাণবৈ ৰিক্তহি মূলতেই নিৰ্মূল কৰোঁ তেন্তে মোৰ অপৰাধ কংসৰ জীৱনৰ মূল্য আছে বন্ধু ই কোনো বালকৰ ক্ৰীড়াৰ সামগ্ৰী নহয় দৈৱকী মৃত্যুৰ কাৰণে তই কোনো চিন্তা নকৰিবা দাদা অৱমাননা যদিও এই দৈৱকী বীৰৰ ৰমণী বীৰৰ নিচিনাকৈ এই দৈৱকীয়ে আতুৰক অভয় আৰু শৰণাগত আশ্ৰয় দিব জানে তুমি নাজানা দাদা এই দৈৱকীৰ হৃদয় কোন ধাতুৰে নিৰ্মিত মৰণৰ ভয়ত তোমাৰ দৰে যি কাপুৰুষ থৰ কৰি কম্পমান নিজ প্ৰাণ বিনিময় কৰিবলৈও তেনে কাপুৰুষৰ প্ৰাণ মই হাঁহি মুখে কৰিম তোর
করে মহারাজ? কি উপায়? প্রকাশ করা। মহারাজ, দৈবকীর প্রাণ দান দিও। অসম্ভব, সম্ভব। মহারাজ, তার বিনিময়ে দৈবকীর প্রতিটি সন্তান জন্ম হওয়া মাত্রে মই স্বহস্তে আপোনাৰ হাতত সমৰ্পণ কৰিম। আৰু মহাৰাজে সদ্যজাত শিশুক হত্যা কৰি নিষ্কণ্ঠ ভৈৰৱ অনন্ত কাললৈ प्रतिबाद नकरिबा प्रियतमा। विधिलिपि विश्वास करातो जन्म मरण विधिर विधान। दृढ़चित्ते चिंता कर सचाकै यदि तुम तुम्हार प्रतिज्ञा रक्षा करिब पारा तेन्ते तत्पर अलप आपत्ति नाई। তোমার মুখলৈ চাই মই মুক্তি দিব পারদক্ষ কি? মহারাজ, জীবনতকৈ শ্রেষ্ঠ মোৰ প্ৰতিজ্ঞা পালন। কোনো শংকা নাই, কোনো দ্বিধা নাই। নিৰ্বিবাদে মই মোৰ প্ৰতিজ্ঞা পালন কৰিম। দেবী, মই প্ৰতিশ্ৰুত। এতিয়াৰ পৰা নিজকে নিজ সন্তানৰ চিন্তা কৰি চাবলৈ নিজকে প্ৰস্তুত কৰা গৈ সুদূৰত ৰৈ আছে অন্য গেৰত। এই ৰথতেই যাব পৰা তোমালোক আপোনালৈ অবৈধ স্নেহত পৰি নিজ কৰ্তব্য যদি তুমি অবিস্মৃত তেন্তে ঘটিব কিন্তু
너희 부부가 부자가 수도권다 너희 부부가 부자가 수도권다 보이고 야 저거 너희 한번 মহারাজ 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 그래 পূর্বর প্রতিশ্রুতি অনুসারে এ দৈবকীর গর্ভজাত 아니야 그래 너희 부부가 부자한테 어떤 혼담이 너희 부부가 부자한테 어떤 혼담이 দৈবকীর গর্ভজাত প্রথম সন্তান 너희 부부가 부자 어떤 পুত্র হত্যা নবৈরিব বাকি সকলবিরা নিষ্পাপ নিরপরাধী মহোদয় মহারাজ তোমার সততা কর্তব্য প্রয়োজন দেখি মই অতিশয় মুগ্ধ হৈছো তুমি তোমাৰ সন্তানক লৈছ মহোদয় কাৰণ দৈৱমণিৰ মতে দৈৱকী গৰ্ভজাত অষ্টম পুত্ৰহে প্ৰাণ বৈৰিব গতিকে অষ্টম পুত্ৰৰ ভিতৰকে অন্য সন্তানৰ কি প্ৰয়োজন অন্য সন্তানৰ প্ৰয়োজন নাই মহারাজ আপুনি অতিকে উদাৰ ৰিচিভ কৰি দিবি ফোন লগাই দিছ অতি মহান আপোনাৰ এই যে মহানুভৱতা দেখি সঁচাই মই আজি মুগ্ধ হলো আপোনাৰ আজি এই সুব্যৱহাৰে বিবাহ কামত কৰা সেই ৰুহ আচৰণ চিৰকালৰ বাবে বিস্মৃতিৰ অতল গৰ্ভত বুঢ়াই দিলে মহাৰাজ মহোদয় মই সপোন দেখিছো নেকি মহাৰাজ মহোদয় মই সপোন দেখিছো নেকি মহাৰাজ সপোন নহয় মহোদয় সপোন নহয় সেই কথাৰ অৱতাৰণা কৰি তুমি আৰু মোক লজ্জিত নকৰিবা মহোদয় এই সময়ত মই সঁচাকৈ আত্মবিস্মৃত হৈ পৰিছো অৱস্থাই তেনে কৰিবলৈ বাধ্য কৰাইছিল যোৱা মহোদয় মনটিকে লৈ তুমি নিজ গৃহলৈ উভতি যোৱা ভাল ভাল বাৰু মহাৰাজ মই এতিয়া বিদায়হে মাগিলো মহাৰাজ সকলোৱে কয় কংস হেন পাহাৰ কংসৰ হৃদয় কঠিন কিন্তু এই কঠিন হৃদয়ৰ কংসৰ এখন স্নেহ মমতাৰে পৰিপূৰ্ণ অন্তৰ আছে মনোভজ গোবিন্দ পাও প্রেমে কীর্তন গাও মন ভজ গোবিন্দ পাও প্রেমে কীর্তন গাও ও ভাই ভাবিছোৱা মনে ও ভাই আছে জীৱ যত ও ভাই ভাবিছোৱা মনে ও ভাই আছে জীৱ যত পুত্ৰ ভাৰ্যা পৰিজন ও ভাই মায়া
Pranam Devori, Pranam. Ahok Devori, Ahok. Saya sa, sound isa. আর বৎসন দেবর কি Sound isa. অকস্মাতে আগমন হয়ে কৃতজ্ঞ করার কারণ কি? নারায়ণে নারায়ণ বসুদেৱ দৈৱকীৰ প্ৰথম পুত্ৰক তুমি ক্ষমা দিলা। হয় দেবর নারায়ণ মহাৰাজ ভাবিছিলো বিজ্ঞ তুমি ৰাজনীতিত সুপণ্ডিত কিন্তু দেখিছো নাৰায়ণ দেৱতাৰ কূটনীতি ক্ষমতা তোমাৰ নাই। দেবর কি অকাশবাদী পৈশ্য দৈবকে গর্ভজাত অষ্টম পুত্র প্রাণ তৈরি হয় অষ্টম পুত্রের ব্যতিরেকে অন্য পুত্রের মোর কিবা হইছ? নারায়ণ নারায়ণ এই অষ্টম সংখ্যাতে সকলো ৰহস্য নিহিত হৈ আছে। অষ্টম সংখ্যারকো কি রহস্য থাকিব পারে দেবর কি? প্রথম দ্বিতীয় করে গণনা করে পোৱা যি অষ্টম সংখ্যা হব পারে দৈবকে গর্ভজাত হয় অষ্টম পুত্র নারায়ণ হইছ। মহাৰাজ এইটো মাত্ৰ তোমালোকৰ গণনা, কিন্তু দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ অতি কৌতুকপূর্ণ অতি কৌতুকপূৰ্ণ। দেবতাই গণনা কেনেকৈ করে দেবর কি? চোৱা মহাৰাজ প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে অষ্টমেই অষ্টম, আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমেই অষ্টম নহয়। এই আছে অদ্ভুত গণনা দেবর কি? এই কিন্তু অদ্ভুত গণনা। নারায়ণ নারায়ণ মহাৰাজ তুমি অতি সৰল প্ৰকৃতি, সংসাৰত অসম্ভৱ বুলি কোনো আখ্যাই থাকিব নোৱাৰে। তোমাৰ যি অসম্ভৱ সি মোৰ সহজসাধ্য, আকৌ মোৰ যি অসম্ভৱ সি তোমাৰ সহজসাধ্য। সংসাৰ চক্ৰত পৰি নিতে নিতে নতুন সমস্যাৰ সৃষ্টি হৈছে আৰু তাৰ সমাধানো নিতে হ'ব লাগিছে। আজি তুমি ৰজা হয় দিন তেওঁ তোমাৰ অন্নদাস যেনে সত্য, কালিলৈ তাৰ বিপৰীত হোৱাটো তেনে সত্য হয়নে নহয় মহাৰাজ? নিশ্চয় নিশ্চয় দেবর কি? তেন্তে প্ৰথমেই কিয় অষ্টম হ'ব? নিশ্চয় নিশ্চয় করে দেবর কি? প্রথমেই অষ্টম হব নিশ্চয় পরে দেবর কি? নারায়ণ এতিয়া বুঝিব পাৰিছো দেবর কি? আপুনি আপুনি মোৰ পৰম হিতাকাংক্ষী। আৰু এটা কথা ৰাজন, আর কি? তোমাৰ পিতা ওর পিতা উগ্রসেন যদুবংশী গোকুলৰ গোপগণ, যদুবংশী গোকুলৰ গোপগণ সেই সকলো দেৱংশে জন্মগ্ৰহণ কৰিছে। সেই সকলো তোমাৰ শত্ৰু দেৱলোকত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চলিছে। আৰু হৰি স্বয়ং ইয়াৰ নেতা হৰিয়ে বসুদেৱৰ পুত্ৰ হৈ তোমাকে নিধন কৰিব। কোনো চিন্তা নাই দেবর কি? সন্মুখবরত কোনেও উদ্দেশ্য দিব নোৱাৰে। কাপুৰুষৰ দৰে কোনোবাই অপচেষ্টা কৰিলেও নিজ পৌৰসত্বৰ তাক মই ব্যৰ্থ কৰিম। নাৰায়ণ নাৰায়ণ নিশ্চয় নিশ্চয় ৰাজন, দৈৱ যদিও বলৱান তথাপি নিজ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবা। সম্প্ৰতি আমি বিদায়হে কৰিছো। নাৰায়ণ 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 পুনরে অবুধ পুনরে অবুধ
সুদেবয়াদি করিয়া যতে দেখো যাদব বংশ পুনরে অবুধ কৌশ দৈবকীর গর্ভজা দশম সন্তানে সংহার করিব তুমলিলে মৃত্যুর কারণে সাজু হকম মৃত্যুর কারণে সাজু হকম নন্দ আদি করি যতে গগুয়াল আসে মনুষ্যর রূপে নন্দ আদি করি যতে গগুয়াল আসে মনুষ্যর রূপে ইতু হবে দেব জানিবি নিশ্চয় করিল তো স্বরূপ ইতু হবে দেব জানিবি নিশ্চয় কহিল তো স্বরূপ বোধ কৌশ পুনরে বোধ কৌশ মরণের মৃত্যুর সাপিসে উষায় মরণের মৃত্যুর সাপিসে উষায় মৃত্যুর কারণে সাজু হকম দৈবকী যশোদা যতে গগুয়ালি হবে দেবতার নারী দৈবকী যশোদা যতে গগুয়ালি হবে দেবতার নারী তৈ কারণী আসিলি পূর্বত মারিল তো গৌরারি তৈ কারণী আসিলি পূর্বত মারিল তো গৌরারি পুনরে অবুধ কৌশ পুনরে অবুধ কৌশ মৃত্যুর কারণে সাজু হকম মৃত্যুর কারণে সাজু হকম আজি দেব সমাজত তোর মৃত্যুর দিন গণনা চলিছে তারেই আজি অপূর্ব সূচনা তারেই আজি অপূর্ব সূচনা নারদেবদের মুখে সংবাদ পদ মুখ নিধন করিবার বাবে দেবকুল ঘোর ষড়যন্ত্র চলছে কেবল কেবল দেবতা কিয় মনাশ্রিত প্রজা স্নেহর পিতৃগ্রহের আর স্বয়ং হরিও এই ষড়যন্ত্র লিপ্ত তোমালোকে ইয়ার প্রতিবিধান করিব লাগে পরিবাসনের আরে মহারাজ মহারাজাদের করিলে অন্য ভারতের কোনো কার্য নাই আপনার ভিত্ত সার্ভে করিব মহারাজ অনেক অন্তঃপর পুরাশন মুস্তিক অঘাকুর অঘাকুর আদি মোর প্রধান সেনানায়কসকল পুরাদেশ শুনাই দিব যদি মোৰ ৰাজ্যত কাৰোবাৰ কাৰ্যত সন্দেহ হয় তথালিকে তাকে বন্দী কৰিব পিতাকে প্ৰকাৰ কাৰাগাৰৰ ভিতৰত বন্দী কৰি ৰখা হৈছে ৰাজপ্ৰসাদৰ ভিতৰত পিতাৰ কোনো স্বতন্ত্ৰতা নাই আর বকুদেব দৈবকে বসুদেৱ দৈবকী তুৰন্তে বন্দী কৰি আনি নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ পোতাকল ওই দেবতার সাতর দিবস দয়া পূর্বক হয়ে পূর্বর সন্তান মুক্ত করে দিয়েছিল সেই সন্তানকে ধরিয়া
আনি তুৰন্তে হত্যাৰ ব্যৱস্থা কৰা সিহঁতৰ নতুন সন্তান জন্ম হোৱাৰ লগে লগে মাতৃৰ কোলাৰ পৰা আঁতৰি আনি শিলত আছাৰি অধিক কৰিবা কোনো দ্বিধা নকৰিবা সমাজতে কোনেও গোপনভাৱে হ'লেও বাহিৰা শত্ৰুৰ লগত সংযোগ ৰাখিব নোৱাৰে দিন ৰাতি বন্দীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব এবার তো মহারাজ আর হরি মোর মহাশত্রু হরি আজিৰ পৰা মোৰ ৰাজ্যত হৰিৰ পূজা দূৰৰ কথা নাৰায়ণৰ নাম পৰ্যন্ত কোনেও উচ্চাৰণ কৰিব নোৱাৰে মোৰ ৰাজ্যত যিমানবিলাক হৰি মন্দিৰ আছে সকলোবোৰ ভাঙি ছিঙি স্বৰ্ণাকৃত কৰা তাৰ পূজাৰীবিলাকক ধৰি আনি পোতাশালৰ তেলৰ ঘানিত লগাই দিয়া খচ্চৰবিলাকে কিছুদিন বিশ্ৰাম লওক আনন্দৰ কথা মহারাজ এই কাৰ্যময় কৰিম পালো মোৰ সম্পূৰ্ণ বাহিৰত যাদৱ সকলৰ দেহত জয় লগাই দিও জ্বলি উঠক যাদৱ সকলৰ পিতল কুঞ্জতে পিতা পুত্ৰ ভাগ্য সকলতে আকাশ কৰি তঞ্জলৰ ঢোল লেলিহান অগ্নি শিখাৰে আলোকিত অপূৰ্ব দৃশ্য দেখি মোৰ ক্ষুধাৰ্থ দানৱ আত্মা তৃপ্ত হৈ নৃত্য কৰ কি আচৰিত পানী পৰিছে হাতৰ বিকলি আপোনা আপুনি সলকি পৰে পোতাশালৰ দুৱাৰ উন্মুক্ত পানী পোহৰীয়া ঘূৰ নিদ্ৰিত কোনোবা যেন অলৌকিক শক্তি আহি
দুৰন্ত কংসৰ এই কৰাল গাহৰ পৰা অকস্মাতে মুক্ত কৰি দিলেহি। প্ৰকৃতিৰ ভীষণ দুৰ্যোগ, এই দুৰ্যোগৰ প্ৰতি মুহূৰ্ততে যেন সৃষ্টি ধ্বংস হৈ যায়। দৈবকী, দৈবকী, এটি পুত্র সন্তান প্রভু। পুত্র সন্তান? পুত্র সন্তান? কতা দৈবকী, কতা দৈবকী, কতা, কতা দৈবকী, কতা, কতা দৈবকী? কতা দৈবকী? প্রধান নিরঞ্জন অনাদি অনন্ত, তোমার এটি ক্ষুদ্র কটাক্ষত এই বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ সূচনা হ'ব পাৰে। তুমি পৃথিৱীৰ মহাভাৰ হৰণৰ হেতু আমাৰ গৃহে অৱতাৰ ধাৰণ কৰিছা। কংসৰ ভয়ে তনু মোৰ সঘনে কঁপি উঠিছে। দৈববাণী শুনি কংসে তোমাৰ ভাতৃগণক এটি এটি কৰি হত্যা কৰিলে। এতিয়াই হয়তো হাতে খণ্ডা ধৰি কৃতান্ত সদৃশ কংস আহি ইয়াত উপস্থিত হ'বহি। সেইভাবে চিন্তা নাই। শুনা শুনা তোমালোকৰ পূৰ্ব বৃত্তান্ত। পূৰ্বে তুমি আছিলা সুতপা প্ৰজাপতি আৰু এই দেৱী আছিল পৃথ্বী নামে সতী। উভয়ে অসাধাৰণ তপস্যাৰে মোক পুত্ৰৰূপে লাভ কৰিবলৈ কামনা কৰিছিলা। সেই জন্ম তোমালোকৰ বাসনা পূৰ্ণ কৰিলো। দ্বিতীয় অদিতি কশ্যপ ৰূপে তোমালোক আৰু বামন ৰূপে তেতিয়াও তোমালোকৰ বাঞ্ছা পূৰ্ণ কৰিছিলো। কিন্তু মায়ামোহত আবদ্ধ হৈ তোমালোকে মুখ্যপতি কামনা নকৰিলা। তৃতীয়বাৰ মই পূৰ্ণ ব্ৰহ্মে তোমালোকক মুক্ত কৰিবলৈ জন্মগ্ৰহণ কৰিছো। ভয় নাই, দুষ্ট কংসে কি কৰিব পাৰিব? বসুদেৱ, মোৰ শিশুৰূপক তুমি এতিয়াই গোকুললৈ লৈ যোৱা।
যশোদাৰ বুকুত তোমাৰ পুত্ৰক থৈ যশোদাৰ সত্যজাত কন্যাৰূপী যোগমায়াক লৈ আহিলে বসুদেৱ। যমুনা পৰ্বত সদৃশ
উৰ্মিমালাৰ বিষম তৰংগ এতিয়া ইয়াক কেনেকৈ পাৰ হওঁ হে দয়াময় কি আচৰিত বিজুলী চমকত দেখিলোঁ সৌফালে যমুনাৰ পানীয়ে নাই বোধ হয় ইও এক দেৱতাৰেই ইংগিত ময়ো সেইফালেই যমুনাৰ পাৰ হৈ যাওঁ নিদিওঁ দাদা নিদিওঁ প্ৰকৃতৰ সন্তান নিদিওঁ সন্তান সন্তান দে দাদা এটাকৈ মোৰ ছটা অজান পুত্ৰ ৰাক্ষসৰ নিচিনাকৈ থেপি মাৰিলা তাত মই অলপ বাধা দিয়া নাছিলোঁ মাতৃ হৈ ছটা সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ দাদা এয়াতো পুত্ৰ নহয় কন্যাহে দাদা কন্যা সন্তান কংসৰ প্ৰাণ মৃত্যুৰ গৰ্ভজাত আশ্ৰম সন্তান পুত্ৰ নহয় কন্যা দাদা কন্যাৰ পৰা কিহৰ ভয় দাদা অপকাৰ আছে দৈৱকী নহ'লে দৈৱৰে ইংগিত কৰে দৈৱবাণী জানো তুমি মানা দাদা দৈৱবাণীৰ মতেতো মোৰ অষ্টম পুত্ৰহে তোমাৰ প্ৰাণ বৈৰিয়া হয়তো দেৱতাৰ কাৰণত কিবা ভুল হৈছিল এই বুলি কংসই কিয় ভুল কৰিব হলে দে তোৰ সন্তান দৈৱকে সন্তান দে সন্তান দে হ'বলৈ নিদিওঁ সন্তান দে সন্তান দে সন্তান দে
কংসৰ প্ৰাণমৰি দেৱতা পৃথিৱীৰ মনুষ্য কোনে কোনে আজি কংসৰ হাতৰ পৰা এই কালিনী ৰক্ষা কৰিব কোন কংস যুগমায়াময় কি সাধ্যে মোক বিনাশ কৰিবি আজি ৰাতি য'তে ত'তে তোৰ প্ৰাণহত্যাই জন্ম লাভ কৰিছে এতিয়া মৃত্যুৰ কাৰণে সাজু হ কংস চা কংস আজি দেৱতাৰ জয় চা কংস আজি দেৱতাৰ জয় চা কংস আজি দেৱতাৰ জয় দেৱতাৰ ষড়যন্ত্ৰ ৰোধিবৰ বাবে কৰা মোৰ সকলো চেষ্টা আজি বৃথাই যায় জানুৰ জ্বলি গ'ল উৰি গ'ল আজি মোৰ সমস্ত শৰীৰ দিয়া জানুৰ দিয়া মোৰ বহুত অশ্ৰু মথুৰাৰ প্ৰধান সেনাধ্যক্ষসকল তোমালোকে জানো যে গত ৰাতি মহাৰাজৰ প্ৰাণ বৈৰীয়ে জন্ম লাভ কৰিছে এই ধৰা গতিকে চলে বলে কিম্বা কৌশলে প্ৰাণ পৰিৱেশ নিৰ্দেশ কৰিব লাগে এই ধৰণীৰ পৰা গতৰ যদি দৈবকীৰ গৰ্ভজা মোৰ প্ৰাণহন্তা অষ্টম সন্তানে জন্মগ্ৰহণ কৰিছে দেৱতাৰ ষড়যন্ত্ৰক ৰোধিবৰ বাবে কৰা সকলো ষড়যন্ত্ৰ বিফল হ'ল নোৱাৰিলো মই ৰোধিব সেই দেৱতাৰ ষড়যন্ত্ৰ মৃত্যুৰ বিভীষিকাই চৌপাশে আজি আৱৰিছে মোক তোমালোক সকলো একো একজন দানৱবীৰ তোমালোকে তো মোৰ প্ৰাণবৈৰীকে নিধন কৰিব নিশ্চয় পাৰিবা যদি তোমালোকে মোৰ প্ৰাণবৈৰীক নিধন কৰিব পাৰা তেন্তে তাৰ পুৰস্কাৰ কি হ'ব জানা
তাৰ পুৰস্কাৰ হ'ব অৰ্ধৰাজ্য আৰু কৰা যদিহে মোৰ প্ৰাণবৈৰীকে নিধন কৰিব নোৱাৰি পুনৰ মোৰ কাষলৈ তোমালোকে প্ৰত্যাৱৰ্তন কৰা তাৰ পুৰস্কাৰ হ'ব মৃত্যুদণ্ড এতিয়া তোমালোকে কেনেকৈ মোৰ প্ৰাণবৈৰীক নিধন কৰিবলৈ চেষ্টা কৰিবা আপোনাৰ ক্ষেত্ৰই চাৰুজীৱিত থকাত শিশুসকলৰ বাবে প্ৰাণবৈৰীৰ বাবে আদাপিও চিন্তিত মোৰ এই দুবাহুৰ শক্তিৰে শিশুসকলক এটি কৰি নিধন কৰিম আৰু তেতিয়াই হ'ব মথুৰা সত্য শূন্য তেতিয়াই হ'ব এই মথুৰাত আনন্দ আনন্দ মহানন্দ সন্তোষিত হল মই তোমালোকৰ হয় বাৰী সকলতি
নিজ নিজ কৰ্তব্যতে অগ্ৰসৰ ভাল মহাৰাজ মহারাজ তুমি দেখোন মনে মনে থাকিলা হয় মহারাজ তুমি মোৰ প্ৰাণবৈদিক কেনেকৈ নিধন কৰিবা মহারাজ মই মোহিনীৰ বেশ ধৰি মোহিনী ৰূপত শিশুসকলক মোৰ বিষস্তাম পান কৰাই হত্যা কৰিম মোক কিন্তু অৰ্ধৰাজ্য লাগিবই মহাৰাজ কিন্তু ভগিনী পুতৰা তুমিতো তোমাৰ এই ৰাজ্য কি বেকেৰে কদাপিতো শত্ৰুৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিবা তেন্তে পুতৰা তোমাৰ সেই মোহিনী ৰূপ মোৰ আগতে মই প্ৰকাশ কৰা ভাল মহাৰাজ অতি উত্তম যাও তেন্তে ভগিনী পুতৰা যতেই উপজিছে প্ৰণসন্তা মোৰ তোৰেই বিস্তন পান কৰাই অতি শীঘ্ৰে নিধন কৰ যাও নিজ কৰ্তব্য অগ্ৰসৰ ভাল মহাৰাজ দেৱতা অমৃত মন্ত্ৰী যি দেৱতাই আমাৰ আত্মলাভ কৰিছে এই দেৱতাই আজি ঈশ্বৰৰ নিচিনাকৈ কংসৰ মৃত্যুৰ বিপক্ষে একেলগে থিয় দিছে শ্ৰীগণৰ দল এই কংসৰা সাজি মথুৰাৰ জগতৰ